হাই গাইজ, আমি আজি আলোচনা কৰিম এইটো বিষয়ত যে ইণ্টাৰভিউ ডেটত কি ডকুমেণ্টছ লগত নিব লাগিব। কাৰণ যিদিনা ইণ্টাৰভিউ হয় সেইদিনা মোক কমেণ্টত সকলোৱে বিচাৰি আছে যে কি ডকুমেণ্টছ লগত নিয়াটো প্ৰয়োজন। আৰম্ভ কৰিছোঁ, ভিডিঅ'টো চাই যাওক। ABR ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন যিবোৰ হ'ব, 1 নম্বৰতে মেট্ৰিকৰ এডমিট প্ৰুফ ইয়াত চাই যাব। 2 নম্বৰত লাগিব আপোনাৰ মেট্ৰিক পাছ মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু তেনেকৈ সমস্ত ডকুমেণ্টছ লগত নিব। আৰু এডিশ্যনেল যিবোৰ দেখিছে ITI, কম্পিউটাৰ, স্পৰ্টছ, ডিপ্ল'মা তেনেকৈ। আৰু NCC চাৰ্টিফিকেট থাকিলে খুবেই ভাল কথা, থাকিলে লৈ যাব। কাষ্ট চাৰ্টিফিকেট লৈ যাব, জেনেৰেলৰ বাবে প্ৰয়োজন নহয়। যিসকল SC ST তেওঁলোকে কাষ্ট চাৰ্টিফিকেট লৈ যাব। আৰু অত্যন্ত জৰুৰী, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছৰ সকলোবোৰ ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।